बे समाव बड'लेण्ड इउनिभारसिटियाव बाथौ बिमुसार कामदेब दैमारि आंजों केमेरा पार्सन दिनेश बसुमतारी दङ दिनै बड'लेण्ड इउनिभारसिटियावहाय गोथार बाथौ साननि जोबोद गाजा गोमजा हाबाफारि सोलिबाय थादों आरो बे गाजा गोमजा बाथौ गोथार सान हाबाफारि बेवहाय जों गोबां आलासि बिथांमोनखौ लोगो मोननो हादों आरो जों जाय आलासि बिथांमोना दं बिथांमोननिफ्राय माखासे दोरोङारि बिथिङाव जों बाथ्रा सावरायनो नागिरदों बिथांमोना जाबाय बे बड'लेण्ड इउनिभारसिटिनि डक्टर हरिकृष्ण सार दंफैयो जों बिथांनिफ्राय मोनसे बाथ्रा लानो लुबैयो रेजिस्ट्रार अफ बड'लेण्ड इउनिभारसिटि नमस्कार सार आपनाक नमस्कार আজি যেহেতুকে बड'लेण्ड इउनिभारसिटित बाथौ गोथार सान माने गोथार बाथौ सान उत्सव जी उद्देश्यरे আজি খুব ধুনীয়া সফল কাৰ্যত অকণমান আগতে ক্ৰমণিকা হৈ গৈছে যে এই অনুষ্ঠানত আপোনাৰ অংশগ্ৰহণ কৰি আপোনাৰ অনুভৱ কেনেকৈ লাগিছে জেনাৰেলি এনেকে অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি থাকোঁ বাথৌ ধৰ্ম যি আছে আমাৰ বড়ো ভাই ভনী বাইদেউসকলৰ অৰিজিনেল ধৰ্ম হয় গতিকে আজি ৰাতিপুৱাৰ পৰা যি কাৰ্যসূচী দি চলি আছে আজি এনেকৈ তিথিত এনেকৈ যোগ আজি এনেকৈ তিথিত পৰিছে যে ৰিপাব্লিক ডে দিনা পৰিছে আজি ৰিপাব্লিক ডে আমি ৰাতিপুৱা পালন কৰিলোঁ ফ্লেগ হোষ্টিং কৰিলোঁ তাৰপিছত আহি ইয়াতে বাথৌ ধৰ্মৰ আজি যি উৎসৱ তাৰ ফ্লেগ হোষ্টিং কৰা হ'ল তাৰপিছত 1 by 1 কাৰ্যক্ৰম চলি আছে আৰু মানুহসকলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আয়োজকসকলৰ যিটো উৎসাহ যোগদান যিটো আমি পাই আছোঁ বৰ উৎসাহিত হৈছোঁ ভাল লাগিছে নিজৰ নিজৰ এনে ধৰ্ম তো বজাই ৰাখিব লাগে আৰু মই নিজেই ইয়াতে অংশগ্ৰহণ কৰি ময়ো ভাল পাইছোঁ আৰু ভৱিষ্যতত এনেকৈ কামনা কৰিছোঁ যাতে আৰু এনেকৈ বাঢ়ি থাকক আৰু এনেকৈ উৎসৱ হৈ থাকক যেহেতুকে আজি বডোলেণ্ড ইউনিভাৰ্চিটিত গোথাৰ বাথৌ সানৰ যি কাৰ্যসূচী অনুষ্ঠিত হৈ আছে এই মুহূৰ্তত আপুনি যেহেতুকে এইখন ইউনিভাৰ্চিটিৰ এগৰাকী ৰেজিষ্টাৰ্ড হিচাপে আপোনাক এটা কথা অনুভৱ মানে জানিব বিচাৰিছোঁ যে আজি অনুষ্ঠানৰ যোগেদি আপোনাৰ যিখিনি এছ'চিয়েট ইউনিভাৰ্চিটিৰ সকলো আমাৰ ধৰ্মাৱলম্বী বা বিভিন্ন জাতি জনগোষ্ঠীৰ অংশগ্ৰহণৰ অনুভৱ আপোনাৰ কেনেকৈ লাগিছে আমাৰ বডোলেণ্ড বিশ্ববিদ্যালয়ত খালি যে বড়ো বা বাথৌ ধৰ্মাৱলম্বীৰ মানে ব্যক্তিসকলে যোগদান দিছে তেনেকৈ নহয় বেলেগ বেলেগ ধৰ্মাৱলম্বী বা বেলেগ বেলেগ জাতিৰ মানুহসকলে ছাত্ৰ ছাত্ৰীসকলেও যোগদান দিছে আৰু তেওঁলোক উৎসাহিত হৈছে আমি সকলো উৎসাহিত হৈছোঁ আৰু এই কাৰ্যক্ৰম আৰু যত যি অনুষ্ঠান শিক্ষানুষ্ঠান আছে বিশ্ববিদ্যালয় আছে তাতেও এনেকৈ বা বেলেগ যি চহৰ বজাৰ গাঁও আছে তাতেও এনেকৈ অনুষ্ঠান প্ৰচাৰ হ'ব লাগে তাতে এই ধৰ্ম অৰিজিনেল যিটো ধৰ্ম ইণ্ডিজিনাছ যিটো ৰিলিজন আছে এইটো বজাই ৰাখিব লাগে বুলি ময়ো অনুভৱ কৰিছোঁ এইটো স্প্ৰেড কৰিব লাগে বেলেগ বেলেগ জেগাতো হ'ব লাগে এইটো আগন্তুক আহি থকা বছৰত এই বাথৌ যিটো গোথাৰ বাথৌ চান এই কাৰ্যসূচী আৰু কেনেধৰণৰ আপোনালোকে কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্য বা তেনেকুৱা কিবা দৃষ্টিভংগী আছে নেকি এইটো এটা ছেপাৰেট চেপ্টাৰ আমি ভেনিউটোহে দিছোঁ মানে গোথাৰ বাথৌ চান যিটো কাৰ্যক্ৰমৰ কাৰণে ভেনিউটো দিছোঁ জেগাটো দিছোঁ ইউনিভাৰ্চিটিৰ ভিতৰত যেহেতু মই চাৰ্জত আছোঁ মই এইবছৰ নিজে এলাউ কৰিলোঁ উইথ ডিউ এপ্ৰুভাল ফ্ৰম দি ভাইচ চেঞ্চেলৰ গতিকে আয়োজকসকলে যদি উৎসাহ লয় আমি পাৰ্মিশ্যন দিয়াত কোনো আমাৰ আপত্তি নাই কিন্তু মই বাধ্য কৰিব নোৱাৰিম যেটো পাতিব লাগে পাতিব নালাগে বুলি ক'ব নোৱাৰোঁ পাতিব লাগে বুলি ক'ব নোৱাৰোঁ কিন্তু মোৰ নিজৰ ব্যক্তিগত ইণ্টাৰেষ্ট আছে বহুত আগ্ৰহ আছে মই এনেকৈ কাৰ্যক্ৰমত মই যোগদান দি থাকোঁ আয়োজকসকলে যদি আৰু বেছি উৎসাহ লয় আমি আৰু ভাল পাম তেওঁলোক যেতিয়া যি কৰে মই ৰাইজৰ লগতে আছোঁ মই তেওঁলোকক আৰু ইনস্পিৰেশ্যন দিম কৰিবলৈ